নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো দোকানতে কৰিছোঁ যদিও আপোনালোকে সোধা প্ৰশ্নকেইটা লৈয়ে কৰিছোঁ যে আপোনালোকে সুধিছিল যে আচাৰ, মই আচাৰৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ লতা। আজি মোৰ লগত আছে লতা। লতাই এসময়ত সাহাৰা ইণ্ডিয়াৰ মেনেজাৰ হিচাপে আছিল, বৰ্তমানো আছে বাৰু। এতিয়া দিন ভাল হৈ আহিছে, সাহাৰাক পইচা দিব বুলি, গতিকে কিন্তু যেতিয়া সাহাৰা ইণ্ডিয়াৰ বন্ধ হৈ গৈছিল তেতিয়া লতাই এটা ব্যৱসায় আৰম্ভ কৰিছিল আচাৰৰ। এইটো আপোনাৰ মেইনলি মাছৰুম কাল্টিভেশ্যন হয় আৰু ফুড প্ৰিজাৰ্ভেশ্যন হয়, এইকেইটাৰ আচাৰ বনাই বিক্ৰী কৰিছিল আৰু বহুতখিনি প্ৰসাৰ আৰু ৰাইজৰ পৰা বহুতখিনি সঁহাৰিও লাভ কৰিছিল। তাৰ আগতে আৰু এটা মই আচাৰৰ ভিডিঅ' দিছিলোঁ আৰু সেইটোত বহুতে মোক সুধি আছে যে আচাৰ বনাবলৈ খাদ্যৰ ফুড প্ৰচেছিঙৰ এখন লাইচেঞ্চ এখন লাগে, আচাৰ বনাই উঠি থ'বলৈ পেকেট লাগে, এইবিলাক ক'ত পায়, এই ধৰণৰ কথাবিলাক মানুহে সুধি আছে মোক। গতিকে মই সেই দিনটোলৈ ৰৈ আছিলোঁ যে এই গোটেই কথাবিলাক জনা মানুহ এজন। মই কিছুমান কথা জানো ধৰক, কিন্তু একচুৱেল বস্তুটো নাজানো। গতিকে আজি মই লতাক লৈ আহিছোঁ। লতাক কৈ দিয়কচোন যে আচাৰ বনাব লাগিলে প্ৰথমতে কি লাগে? প্ৰথমতে আপোনাৰ ফচকচ বুলি এটা ছাইট পাব, হয়, ঠিক আছে, গুগল ক্ৰমত। হয়, তো আপোনালোকে এইটোত এপ্লাই কৰিব, তাতে ফুড ছেফটিৰ লাইচেঞ্চ ল'ব লাগে। আৰু তাৰ কাৰণে আপোনালোকে যিটো আচাৰ বনাব, ঠিক আছে, আচাৰখিনি বামুণী মৈদামত আপোনাৰ অফিচ এটা আছে, তাত আপুনি আচাৰ আৰু পানীটো প্ৰথমে টেষ্ট কৰিব লাগিব। কি বামুণী মৈদামত কি অফিচ আছে? এইটো ফুড প্ৰচেছিঙৰ অফিচ আছে, য'ত আপোনাৰ বামুণী মৈদামত কোনখিনি আছে? আপোনাৰ এই যে চেবাৰ অফিচটো যে আছে তাৰে ওচৰতে আছে। তো তাত গৈ কিনে আপোনালোকে সেইটো আচাৰ আৰু পানীটো টেষ্ট কৰিব, আৰু সেই ৰিপৰ্টটোৰ ওপৰত ভিত্তি কৰি ফচকচত এপ্লাই কৰিব লাগিব। তেতিয়া আপোনালোকে 3,500 টকা আপোনাৰ আমাৰ হেৰিৰ কাৰণে লয়, নেশ্যনেলৰ। আৰু যদি আপুনি ইণ্টাৰনেশ্যনেল কৰিব পাৰে 7,500 টকা। ৰেট বেলেগ বেলেগ আছে, আৰু এইটো আপুনি ব্ৰকাৰৰ থ্ৰুদিও কৰিব পাৰে, নিজে অনলাইনত গৈও কৰিব পাৰে, নিজে অনলাইনত। কিন্তু এই পানীৰ টেষ্টটো আৰু আপোনাৰ আচাৰৰ টেষ্টটো লাগিব। তাৰপিছত সেই ৰিপৰ্টটো তাত ছাবমিট কৰিব লাগিব। যেতিয়া এপ্লাই কৰিব, অনলাইনতে এপ্লাইটো কৰিব লাগিব। আচ্ছা, তাৰপিছত তেওঁলোকে আপোনাক চাৰ্টিফিকেটখন দিব নেকি? তাৰপিছত অনলাইনতে হ'ব। তাৰপিছত তেওঁ আচাৰ বনাই বিক্ৰী কৰিব পাৰিব। বিক্ৰীটো এনেও ধৰি লওক, আমি কি হয় থলুৱাভাৱে ঘৰতে অলপ চলপ ইফাল সিফাল কৰিব পাৰোঁ উইদাউট লেবেল। কিন্তু যেতিয়া আপুনি প্ৰফেচনেলি কৰিব, মেলাত বাহিৰত দিব, তেতিয়াতো মানুহে ডেটটো বিচাৰে, কেতিয়া বনাইছে, কিমান দিনলৈ ভেলিডিটি। সেইটোৰ কাৰণে আমাৰ এই লাইচেঞ্চখন বহুত দৰকাৰ। আৰু সেইটোৰ কাৰণে আপোনাৰ যদি লাইচেঞ্চখন থাকে, তেতিয়াহ'লে আপুনি গভৰ্ণমেণ্টৰ পৰা ধৰি লওক লোন চোন গোটেইখিনি আপুনি এপ্লাই কৰিব পাৰিব। সেইবিলাকো সুবিধা আছে। কিমান সুবিধা আছে, সৰু সৰু কথাবিলাক সৰু কিন্তু জানি লোৱাটো বহুত দৰকাৰী। সেইকাৰণে মই আজি আপোনাক মাতি লৈ আহিছোঁ যে আপোনালোকে সুধি আছিল যে লাইচেঞ্চখন কেনেকৈ ক'ত পাব পাৰি। লতাই ধুনীয়াকৈ কৈ দিলে যে লাইচেঞ্চখন ক'ত পাৰি। বামুণী মৈদামৰ চেবাৰ কাষত এটা অফিচ আছে। কি নাম অফিচটোৰ? এইটো আপোনাৰ হেৰি হয়, ফুড প্ৰিজাৰ্ভেশ্যনৰ হয়। ফুড প্ৰিজাৰ্ভেশ্যনৰ অফিচ আছে। সেই অফিচটোত গৈ আপুনি যি আচাৰ বনাব, সেই আচাৰ পানীটো ফাৰ্ষ্ট, আৰু আচাৰ এবিধ ধৰি লওক 10 বিধ বনাই, এবিধ আচাৰ টেষ্ট কৰিব হ'ব। এনেইতো নিয়মতে গোটেইকেইটা টেষ্ট কৰিব লাগে। প্ৰথম অৱস্থাত আপুনি পানীটো আৰু এবিধ আচাৰ টেষ্ট কৰাই ল'ব। টেষ্ট কৰাই লোৱাৰ পিছত সেইটো আপুনি সেইটো তাৰপিছত ফচকচ বুলি যিটো আছে অনলাইনত নিজেও কৰিব পাৰে, কেফেত গৈও ব্ৰকাৰৰ থ্ৰুদিও কৰিব পাৰে, বা মোকো যদি কণ্টেক্ট কৰে মই কৰাই দিওঁ অনলাইনত। লতাৰ নাম্বাৰটো কৈ দিয়কচোন যদি বেয়া নাপায় আপুনি। 8638-540-347। এই নাম্বাৰত আপুনি লতাৰ লগত এই কথাখিনি জনাৰ কাৰণে আপুনি লতাৰ লগত যোগাযোগো কৰিব পাৰে। আৰু লতাহঁতে নিজে আচাৰ বনোৱা ট্ৰেইনিং এটা দিয়ে। আমি ট্ৰেইনিং এটা দিম আপোনাৰ। সেৱা বিকাশ ফাউণ্ডেশ্যন বুলি আমাৰ এখন ছেকশ্যন 8 কোম্পানী আছে, তাৰ আণ্ডাৰত আমি সকলোকে মাছৰুম কাল্টিভেশ্যনটো আছে। তাত মাছৰুম কাল্টিভেশ্যন ট্ৰেইনিং আৰু ফুড প্ৰিজাৰ্ভেশ্যনৰ ট্ৰেইনিং আমি দিওঁ। গতিকে আপোনালোকে যদি বিচাৰে, আপোনালোকে ছিংগল বা গ্ৰুপত যেনেকৈ ইচ্ছা আমাৰ লগত কণ্টেক্ট কৰিব। মইতো নাম্বাৰটো কৈ দিছোঁ, সেইমতে আপোনালোকে নাম্বাৰটো আৰু এবাৰ কৈ দিয়ক। 8638-540-347। এই নাম্বাৰটোত যোগাযোগ কৰিব। যিসকলে আচাৰৰ ব্যৱসায় কৰিম বুলি ভাবি আছে, তেওঁলোকে এই নাম্বাৰটোত যোগাযোগ কৰিব। আৰু আচাৰ বনোৱাৰ পৰা আৰম্ভ কৰি লাইচেঞ্চ লোৱালৈকে গোটেইখিনি কথা লতাই ধুনীয়াকৈ আপোনালোকক বুজাই দিব। আৰু বহুতে সুধি আছে যে আচাৰ বনাবৰ কাৰণে যে আচাৰখিনি বনাই উঠি থ'বলৈ পেকেটটো ক'ত পায়, বটলটো ক'ত পায়।
তাৰ কাৰণে এতিয়া ধৰি লওক মই বেলতলাত থাকোঁ, ইয়াতে আমাৰ বশিষ্ঠ চাৰিআলিতে আছে এখন BSB বুলি, তাতে আপোনালোকে গোটেইখিনি পাব, বটলৰ পৰা লৈ টেমাৰ পৰা লৈ A to Z, মানে যিটো আমাৰ পিকলছৰ কাৰণে ইউজ হয়, ধৰি লওক স্কোৱাচ বনোৱা বটলৰ পৰা লৈ টেমা, গ্লাছৰ লাগে, প্লাষ্টিকৰ লাগে, যিমান চাইজৰ লাগে তাতে পাব BSB। বশিষ্ঠ চাৰিআলি BSB, বশিষ্ঠ চাৰিআলিৰ BSBত পাব আপোনালোকে এইখিনি বস্তু। আৰু বেলেগ বেলেগ ঠাইতো হয়তো আছে, যিহেতু লতা বশিষ্ঠত থাকে গতিকে সেইখিনি কথা জানে। আৰু বেলেগ বেলেগ আপোনালোকে মানে অনুসন্ধান কৰিলে পাবই, কাৰণ যিহেতু আজিকালি মাৰ্কেট যথেষ্ট উন্নত হৈছে, প্ৰসাৰ হৈছে, আৰু অসমৰ মানে বিভিন্ন ঠাইত এই সুবিধাটো আছে, আপোনালোকে পাই যাব। আৰু কিবা জানিব খুজিলে ক'ব, তেতিয়া আমি কথাখিনি ক'বলৈ সুবিধা হয়। যিহেতু আপোনালোকে সুধি থকা এই দুটা প্ৰশ্ন বেছিভাগে সুধি আছে। আৰু এগৰাকীয়ে কথা সুধিছিল যে বেছি দিন আচাৰটো ৰাখিব লাগিলে কি কৰিব লাগিব? সেইটো আচলতে অনলাইনত ক'ব নোৱাৰি, বেয়া নাপাব, ট্ৰেইনিংটো ল'লেহে মই সেই বস্তুটো ট্ৰেইনিং ল'ব লাগিব চব কথা। আৰু কিছুমান গোপনীয় সূত্ৰ থাকে, সকলো কথা এনেকৈ অপেনলি আপুনি কোৱাটো উচিত নহয়। গতিকে আপোনালোকে যোগাযোগ কৰিব। আৰু আজিকালি আত্মনিৰ্ভৰশীল হোৱাৰ বহুত সুবিধা আছে, হয়নে নহয়? চেষ্টা কৰিলে আপুনি আত্মনিৰ্ভৰশীল হ'ব পাৰে, কিন্তু আপোনাৰ সৎ প্ৰচেষ্টা লাগিব, সৎ হ'ব লাগিব, সততা লাগিব, কৰ্তব্য পৰায়ণতা লাগিব, কষ্ট কৰিব পৰা আপোনাৰ ক্ষমতা লাগিব, হয়নে নহয়? আৰু মানে কি দায়িত্ব থাকিব লাগিব। এই আটাইখিনি যদি থাকে আপুনি সফল হ'বই। আৰু আচাৰৰ কথাখিনি আজি আপোনালোকক ক'লোঁ, লাইচেঞ্চ কেনেকৈ বনাব পাৰি, কেনেকৈ ট্ৰেইনিং ল'ব পাৰি। ফোন নম্বৰ দি দিলোঁ, আপোনালোকে ফোন কৰিব আৰু লতাৰ লগত যোগাযোগ কৰিলে গোটেইখিনি সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। আৰু ফেচবুকত আমাৰ এটা পেজো আছে আপোনাৰ। কৈ দিয়কচোন কি আছে? সেইটো সেৱা বিকাশ ফাউণ্ডেশ্যন বুলি পেজ এটা সেৱা আছে। বিকাশ ফাউণ্ডেশ্যন, হয়, সেইটোতো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ফেচবুকতো কণ্টেক্ট কৰিব, তেতিয়াহ'লে লতাই কৈয়ে দিলে কণ্টেক্ট কৰিব। গতিকে আগবাঢ়ি যাওক সকলোৱে, হয়নে নহয়? একতাৰ দলেৰে সকলোৱে হাতে হাত ধৰি আগবাঢ়ি যাওক। নমস্কাৰ, কুশলে থাকিব। লতা বহুত ধন্যবাদ। থেংক ইউ।